আহিছোঁ ভোজ খাবলৈ মানে বজাৰ কৰিলোঁ গুড ইভিনিং হেল্ল' গাইজ আমি আহিছোঁ মাইচৰলৈ আজি বসন্তলৈ হাই কৰি দিয়ক গুড মৰ্ণিং গাইজ নতুন এটা ভিডিঅ'লৈ আকৌ সকলোকে মই স্বাগতম জনাইছোঁ মানে লাষ্ট উইকত বহুত এটা ডাঙৰ ধুমুহা পাৰ হৈ গ'ল মোৰ জীৱনত গতিকে ভিডিঅ' দিয়া হোৱাই নাই আৰু মানে সময় পোৱা নাই মোৰ বেমাৰ হৈ আছিলে বহুত বেয়াকৈ ICU পাবগৈ লগা হ'ল এতিয়া মই মানে সুস্থ হৈছোঁ লাহে লাহে তাৰপাছতে আৰু মেইন কথাটো হ'ল যে এয়া বেমাৰ বুলি অসমৰ পৰা আহি বেংগলোৰ পাই গ'লহি কৈ দে কিবা এটা আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আজি গতিকে মই ভিডিঅ'টো কৰি থাকিম আৰু চাই গৈ থাকিব আৰু মানে এনেই ক'ৰবাত ওলাই যাম আৰু এসপ্তাহে হ'ল ভণ্টি অহা ক'তো উলিয়াই নিয়াই নাই আৰু ময়ো মানে যাব পৰা তেনেকৈ হোৱাগৈ নাই অকণমান খোজকাঢ়িলে ভাগৰ লাগে হ'লেও আজি কিবাকিবি ঘৰৰ বস্তু নাই তাকে আনিবলৈ যাম আৰু ভিডিঅ'টো কৰি থাকিম আৰু চাই গৈ থাকিব এয়া আমি প্ৰসাদ বনাই লৈছোঁ মানে শংকৰদেৱৰ তিথি যে সেইকাৰণে ঘৰতে অকণমান প্ৰসাদ খাই মানে প্ৰসাদ বনাইছোঁ আৰু খাম আৰু এতিয়া এইবোৰ হেল্থৰ কাৰণেও ভাল হয় কিবা এটা কৈ দিয়া তাৰপিছত এইফালে আমি চাইছোঁ স্ত্ৰী 1 2 hours later. হেল্ল' গাইজ আমি আহিছোঁ এতিয়া জুচ খাবলৈ জুচ কাউণ্টাৰত বহি আছোঁ মানে আমি বজাৰ কৰিলোঁ সেয়া নাইট মাৰ্টত বজাৰ কৰিলোঁ কিন্তু ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ সেইকাৰণে মাফ কৰি দিব আৰু এতিয়া জুচ খাম জুচখিনিকে ভিডিঅ' কৰিম জুচ আহি গ'ল চিয়াৰ্ছ কৰা হেল্ল' গাইজ আমি এতিয়া বজাৰ চজাৰ কৰিলোঁ কৰি এতিয়া আকৌ ঘৰলৈ ঘূৰি আহি আছোঁ এইটো গলিয়ে হয়নে সেইটো গলিয়ে হয় তোক অকলে ক'ৰবাত এৰি দিলে তই পাহৰি থাকিব নোৱাৰোঁ এয়া ৰাস্তা চিনি পোৱা মানুহ হ'ল আহা উলিয়াই আনিছোঁ আজি মই ৰাস্তা চিনি পাই যাম চাইডলৈ নামি ৰহে যাওঁ জল্দি যাওঁ এইটো হৈছে লেডিজ PG ইয়াত অকল লেডিজবোৰ থাকে এই অভিয়াছলি লেডিজ এতিয়াও টুলেট নোপোৱা হয় গমেই নাপালে কিন্তু গাড়ী যিটো হৈছে আমাৰ গলি মানুহ আহি যাব চাবি ৰাস্তাৰ গলি দিয়ক ভাগৰ লাগিছে বেগ ধৰি একো নাই এইফালে বেগ মানুহে কাম কৰিবলৈ পিঁয়াজ কৈ আছে যে সেইকাৰণে কাম কৰিছোঁ আমি আলু পিঁয়াজ তাৰপিছত বাথৰুম ফ্ৰেছনাৰ ধূপ এইবোৰেই আৰু হ'ব দিয়ক ৰুমত গৈ কি ভিডিঅ' লগ পাই এইটোৱে আমাৰ ঘৰটো এইটো এই গ্ৰে কালাৰ ঘৰটো এইখন গাড়ীখন যে ৰৈ আছে এইখন আমি থাকোঁ 2nd ফ্ল'ৰত কোন মানুহ নকৰোঁ ব'ল এইটো হৈছে আমাৰ মালিকৰ ফ্ল'ৰ মালিকহঁতৰ ফ্ল'ৰ আৰু এইটো মানুহ নাই দি থৈছোঁ দেই কাপোৰখিনি নাচাব ডাষ্টবিনটো দেখা অঁ এয়া ডাষ্টবিন আজি পেলাবলৈ পাহৰি থাকিলোঁ তাৰপিছত হেল্ল' গাইজ আজি হৈছে নেক্সট দিন
মানে কালি মোৰ ভিডিঅ'টো কমপ্লিট কৰাই নহ'লেগৈ আৰু দেখাবলৈও তেনেকুৱা একো স্পেচিয়েল নাছিলে কাৰণে মানে ভিডিঅ'টো নকৰিলোঁ। আৰু আজি হৈছে নেক্সট দিন আৰু মই আহিছোঁ ব্লাড টেষ্ট কৰিবলৈ। মানে মই যেতিয়া ডিছচাৰ্জ দিছিলে হস্পিটেলৰ পৰা তেতিয়া ডক্টৰে কৈ পঠাইছিলে যে 1 উইক পাছত আকৌ এটা টেষ্ট কৰিবলৈ। 1 উইক হোৱাই নাই বাৰু, 1 উইক, এতিয়া 5 দিন হৈছে ডিছচাৰ্জ পোৱা। ভাবিছোঁ ব্লাড টেষ্টটো কৰি লওঁ। তাৰপিছত কি হ'ল বেংকৰ কাম আছিলে, ইয়াত বেংকৰ কাম কৰি আহিলে। এতিয়া আমি যাম ব্লাড টেষ্ট কৰিবলৈ, তাৰপিছত আকৌ ঘৰলৈ যাম। গণপতি কাইলৈ গণপতি ন? কাইলৈ মানে গণেশ পূজা আছে যে সেইকাৰণে ইমান কিউট না? কিউটেই ন? হেল্ল' গাইজ, গুড ইভিনিং। মই ৰাতিপুৱা ব্লাড টেষ্ট কৰি আহিলোঁ। তাৰপিছত এতিয়া গৈ আছোঁ আমি শ্বপিং কৰিবলৈ। এয়া আৰু মানুহ আছে, লগ পাম, কিন্তু মই ভিডিঅ' বনাব পাৰিম নে নোৱাৰোঁ সেইটো মই এতিয়া চিয়ৰিটি দিব নোৱাৰোঁ। তাৰপাছত আমি যাম ফুৰিবলৈ আদিয়োগীলৈ, বজাৰ কৰি মেলি হোৱাৰ পাছত। গতিকে ভিডিঅ'টো চাই থাকিব, কণ্টিনিউ কৰি থাকিব। ফটো নালাগে ন? বিশালত বজাৰ কৰি হোৱাৰ পাছত আমি গ'লোঁ আদিয়োগী মন্দিৰলৈ বুলি। আমি থকা ঠাইৰ পৰা আদিয়োগীলৈ 60 কিলোমিটাৰ হয়, মানে 1.5 ঘণ্টামান সময় লাগে। গতিকে আমি যিহেতু 6টা বজাত ওলাই গৈছিলোঁ, বজাৰ কৰি থাকোঁতে দেৰি হ'ল, সেইটো কাৰণে আমি গৈ 7:30মান বজাত পালোঁগৈ। এনেই দিব্য দৰ্শনম 7টা বজাতে ষ্টাৰ্ট হৈ যায়, কিন্তু সেইদিনাখন বৰষুণ দি আছিলে কাৰণে 7:30ত ষ্টাৰ্ট হৈছিলে। পাই গ'লোহি আমি আদিয়োগী টেম্পল। আন্ধাৰ অলপ দেৰিকৈ লাইটিং শ্ব' ষ্টাৰ্ট হ'ব, চ' লাইটিং শ্ব'টো মই দেখাম। Over 15,000 years ago, a being appeared in the upper regions of Himalayas. No one knew who he was, where he came from. আমি কমপ্লিট কৰিলোঁ। কৈ দে কিবা এটা, কেনেকুৱা লাগিল? ভাল লাগিল প্ৰথম টাইমটো। এয়া হৈছে নেক্সট ডে, আমি গৈ আছোঁ মাইচৰলৈ। মানে প্লেনিং নাছিলে মাইচৰ যোৱা, জল্দি প্লেনটো বনি গ'ল। আধা ঘণ্টাৰ ভিতৰত ওলাই আহিছোঁ। আৰু কালি যিহেতু আদিয়োগীৰ পৰা ঘূৰি আহি পাওঁতে প্ৰায় 9:30 মানেই হ'ল, আৰু ভাত খাই বৈ শুওঁতে দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো আৰু কৰা নহ'লে।
আৰু এতিয়া গৈ আছোঁ মাইচৰলৈ বুলি ক'ৰবাত ফুৰিবলৈও যাম, গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। আমাৰ লগত গৈছে দীপু, মই, পাহি, মা আৰু মাইনী, এনৰিচ আৰু মাইনী আৰু এনৰিচৰ আইতা। গাইজ আমি আহিছোঁ মাইচৰলৈ আজি। এতিয়া আহি মাইচৰ পালোঁ আৰু আহিছোঁ জুচ খাবলৈ। আজি ক'ৰবাত ফুৰিবলৈ যাম, গতিকে মই ভিডিঅ' কৰি পেলাই দেখাওঁ। কৈ দে। মই খাবলৈ অৰ্ডাৰ দিছোঁ পাইনএপল জুচ আৰু এই খাব এপল জুচ। এতিয়া আমাৰ জুচটো বনাই আছে আৰু সেয়া মোৰে মাতি আছে। হাই 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 গাইজ আমি আহি পাই গ'লোহি মাইচৰ ৰিজৰ্ট। মানে আমি ইয়াত নাথাকোঁ, এখন বনাইহে আছে, মই আগতে দেখাইছিলোঁ যে সেইখনেই ৰিজৰ্ট। আৰু তাৰপিছত আমি এতিয়া গৈ আছোঁ নদীৰ কাণলৈ। মানে মই লাষ্ট টাইম আহোঁতে পানীয়ে আছিলে আৰু এতিয়া কিমান পানী চাওঁ, বহুত পানী। এয়া ছাইডলৈকে পানী আহি গৈছেগৈ। এইজনী আমাৰ ৰজি হাই কৈ দিয়া। হেল্ল' গাইজ, এতিয়া আমি ৰিজৰ্টৰ পৰা যাবলৈ ওলাইছোঁ ভাত খাবলৈ। মানে ইয়াতে পংকজ দাহঁতে ভাত বনাইছে আৰু আমি চবেই ইয়াতে মিলি পেলাই ভাত খাম আজি। তাৰপিছত ভাত পানী খাই ক'ৰবাত ফুৰিবলৈ যাম আৰু। বসন্তলৈ হাই কৈ দিয়ক। ৰিজৰ্ট ঘূৰি মেলি আমি ইয়াতে 2-3 ঘণ্টা মানেই থাকিলোঁ, অলপমান ৰেষ্ট ল'লোঁ, ইয়াতে ভাত খালোঁ। আৰু যিহেতু সকলো অসমৰে মানুহ আছিলে, সেইকাৰণে ফটো এখন উঠি যাওঁ বুলি সকলোৰে মানে ইচ্ছা আছিলে। আৰু শেষত ফটো উঠি পেলাই আমি তাৰ পৰা ওলাই, আৰু এয়া দেখিছে নাই, ৰজিয়েও আমাক বাৰী দিছে। গাইজ আমি আহিছোঁ বেণুগোপালা স্বামী টেম্পলত, আৰু ইমান ধুনীয়া পৰিৱেশটো। আগতে মই আহিছোঁ, কিন্তু ইয়াত ভিডিঅ'টো ভালকৈ বনোৱা হোৱা নাছিলে। আজি আকৌ আহিছোঁ, আজি মই ভিডিঅ'টো ভালকৈ বনাই পেলাই দেখাম। চাওক এখন কাবেৰী নদী, কিমান পানী, বহুত পানী বাঢ়িছে। ভিতৰত মন্দিৰ আছে। ইয়াতে যে যিমানজন দেৱতা আছে যে চবৰে মূৰ্তি আছে ভিতৰত। মানে চাকি তাকি জ্বলাব নোৱাৰে, কিন্তু মানে দৰ্শন কৰিব পাৰিব আৰু। সাগৰৰ নিচিনা পানী ঢৌ গৈছে। বনত পানী দিছে, মই এতিয়াহে দেখিছোঁ। আজিকালি বহুত মানুহ হয় ইয়াত। এইটো এণ্ট্ৰি, এফালে এণ্ট্ৰি হয়। কেনেকুৱা লাগিছে কোৱা মন্দিৰটোলৈ আহি পেলাই? পাহি কেনেকুৱা লাগিছে? ইমান ধুনীয়া ন, ইমান চাফা। চাওক এইফালে এণ্ট্ৰি হয়, ইয়াত সোমাওঁতে মোবাইল চলাব নিদিয়ে। আমাৰ মা যে
পৰিছিলে ইয়াতে মোবাইল এলাও নাই মন্দিৰ দৰ্শন কৰি চাহ খালোঁ তাতে আৰু খাই বৈ ওলাই আহোঁতে ৰাস্তাত দেখিলোঁ এটা মৌৰা চৰাই চাবলৈ বহুত হেঁপাহ আছিলে মাহঁতৰ গতিকে অহাৰ সময়ত সেইটো হেঁপাহো পূৰণ হ'ল আৰু তাৰপাছত আমি বেংগলৰ অভিমুখে ৰাওনা হ'লোঁ অলৰেডি ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল গতিকে আৰু ভিডিঅ' কৰি নাথাকিলোঁ আৰু এনেও আমি আহি পাওঁতে ৰাতিয়ে হৈ গৈছিলে গতিকে আজিলৈ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল that time stay tuned with me Dr. Vitika আজিলৈ আহিছোঁ বাই